নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী আঙুৰতা ডেকাৰ একমাত্ৰ কন্যা নমামীৰ কথা হয়তো আপোনালোক সকলোৱে জানে। কিন্তু এই মুহূৰ্তত এটা খুবেই দুখ লগা খবৰ দিব ওলাইছোঁ যে আঙুৰতা ডেকাৰ একমাত্ৰ জীয়ৰী নমামীৰ শাৰীৰিক অসুস্থতাৰ বাবে আজি কেইবাদিনো ধৰি বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আছিল। কিন্তু নমামীৰ অসুস্থতা ক্ৰমাৎ বৃদ্ধি হোৱাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু এই কথা আঙুৰতা ডেকাই তেখেতৰ নিজা ফেচবুক পেজৰ জৰিয়তে এই কথা উল্লেখ কৰিছে। আৰু সেয়েহে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব যাতে নমামীয়ে অতি শীঘ্ৰেই সুস্থ হৈ উঠে। আৰু আমিও নমামীৰ আশু আৰোগ্য কামনা কৰিলোঁ। ধন্যবাদ।